ফ্ৰেণ্ডছ আজি মই একদম আনকমন লগ কেইটামান লগ পালোঁ দেই ল'ৰাকেইটা লগ পালোঁ একদম আফ্ৰিকান ল'ৰা কেইটামান লগ পালোঁ দেই দেখিছা নাই ইয়াৰ হৈছে আফ্ৰিকান ল'ৰা কেইটামান লগ পালোঁ আজি ইয়াত বহুত ভাল লাগিছে দেখিছা নাই ষ্টাইল দেখিছা নাই বাল তুলিকা ষ্টাইল দেখিছা নাই গোটেইকেইটা হয় বেলেগ আৰু দেখিছা নাই মানে ফ্ৰী ফায়াৰ খেলি খেলি চুলি এনেকুৱা ফ্ৰী ফায়াৰ নিচিনা একে মানে আনকমন ষ্টাইল দিছে আৰু দেখিছা Hello friends, welcome to my new channel Mr. Ice Cube Masti Vlog. So guys, আজি মই আহিলোঁ পূজা চাবলৈ আপোনালোকে মোৰ লগত থাকিব একদম বিৰাট ইয়াত যে তামান ভাল লাগে মানে ইয়াত কৈছোঁ নহয় বিৰাট ভাল লাগে ইয়াত আজি গোটেই জেগাবিলাক দেখুৱাই দিম আপোনালোকে চাই থাকিব ভালকৈ দেই এই দেখিছেনে নাই পুৰা মানুহ স্কুল ছোৱালী পাগল হৈ গৈছোঁ দেই দেখিছেনে নাই দেখিছেনে নাই কিছুমানে আহি আছে কিছুমান গৈ আছে আমি যে গৈ আছোঁ বহুত মানুহ আহি আছে দেই মানে মানুহবিলাকে চাই চাই আহি আছে এতিয়া আমি গৈ আছোঁ তাৰপৰা মই দেখুৱাই দিম যিবিলাক মানুহে আহি আছে সেইবিলাক এই চাইডৰ পৰা আহিছে দেই আগে পাছে থাকৰে ভিৰ বেলেগ আৰু দেই দেখা যায় এবাৰ কি ক'ম আৰু এয়া হৈছে আমাৰ গেট এই মই সাহসে পোৱা নাই ভিতৰত সোমাবলৈ দেখিছেনে নাই মানে বেয়া জাম লাগিছে কৈছোঁ নহয় সোমাবলৈ সাহস পোৱা নাই মই বিদ্যা এইয়া গেটত ইমানে ভিৰ মানে কি ক'ম আৰু মানে মানুহ লাইন লাগি আছে সোমাবলৈ চাওক পূৰা লাইন লাগি আছে আৰু দেই দেখিছেনে নাই পূৰা লাইন 1 কিলোমিটাৰমান ৰাস্তা লাইনতে আছোঁ চাগে মানুহ ভিতৰত সোমাবলৈ ইমানে ভিৰ কেনেকৈ সোমাম হয় এতিয়া মই লাহে লাহে ভিতৰত গৈ আছোঁ আপোনালোকে চাই থাকিব ভিতৰত কি হৈ আছে মানে বিৰাট যাম ইয়াত মই যে সোমাব নোৱাৰিছোঁ বিদ্যা কৈছোঁ মানে অকণমান চান্স পাইছোঁ আৰু দেই এতিয়া মানে ভিৰ ঠেলি যাবই লাগিব নহ'লে নোৱাৰোঁ বিদ্যা চাই থাকিবা দেই দেখিছে নাই বিৰাট ভিৰ মানে অকণমান এই বেয়া ঠেলিছে আৰু হয় তামান ঠেলিছে ইয়াত থাকিবই নোৱাৰা হৈছোঁ বে বিদ্যা পুৰা ভিৰ পুৰা মানুহ দেই 3 ঘণ্টাৰ পৰা ৰখি এয়া ভিতৰত আহি পাই গৈছোঁ সি ভিতৰৰ জেগাবোৰ দেখুৱাই দিছোঁ আপোনালোকক ভালকৈ চাই থাকিব ভিতৰত মানে ইমান খোজকাঢ়িব নোৱাৰোঁ মানে ইমান ভিৰত কেনেকৈনো ইমান খোজকাঢ়িব পাৰি হয় দেই সেইলা এইফালে যিমানখিনি আছে এইবোৰ দোকান হয় ইফালে মই যোৱা নাই বাৰু এতিয়া যাম লাহে লাহে মানে ভিৰটো অভাৰ লাগিছে সেইকাৰণে যাব পৰা নাই বাৰু দেই কিন্তু কি দোকান আছে সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব লাহে লাহে মই এতিয়া গৈ আছোঁ দোকানবোৰ আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব এতিয়া লাহে লাহে দোকানবোৰ দেখুৱাবলৈ গৈ আছোঁ দেই আপোনালোকে চাই থাকিব ভিৰ বেলেগ আৰু হ'লেও মানে উপায় নাই আপোনালোকক দেখুৱাব লাগিব ন সেইকাৰণে কৈ আছোঁ এইফালে পূৰা মিউজিক বাজি আছে আৰু মানে কৈছোঁ নহয় মিউজিক বজাই আছে এতিয়া কৈ চাওঁ কিনো কৰিছে এইডোখৰত এইবোৰ দোকান মানে আপেল চাপেল যি লাগে মানে চব পাব ইয়াত টেনশ্যনে নাই বিদ্যা কৈছোঁ দেখিছেনে নাই ইয়াত কি খাবি যি খাব মন আছে ইয়াত আহিলে মানে ধুনীয়াকৈ পাই যাবি দেখিছেনে নাই ভাইটি কিমান ডাঙৰ বেলুন লৈছে এই বেলুন বিৰাট ভাল ইয়াত ভাল লৈছোঁ ভাই বিদ্যা দেই আকৌ যাওঁ কিবাকিবি বস্তু দেখুৱাই দিওঁ আৰু দেই এইটো মানে ইয়াৰ প্ৰাইচ মানে যি ল মুঠতে 200 ন দাদা ন সব 200 না সব 200 একে প্ৰাইচ 100 নহয় 100 হ'বনে নাই हाँ 100 में नहीं होगा 100 में नहीं होगा 200 है
लेकिन बहुत अच्छा है भाई। अगर यहाँ पे घूमने के बहुत अच्छा अच्छा कपड़ा है। हाँ, आगे में और देखता है क्या क्या मिलता है दे। ये बैग है, बहुत अच्छा अच्छा बैग मिलता है यहाँ पर। हाँ, देखा है। प्राइस कितना है भाई? 100 रुपया। ये 100 रुपया में बहुत अच्छा अच्छा देखा, क्या डिजाइन देखेगा यार, बहुत अच्छा लगता है। देखा रेड है, ग्रीन है, काला है, ब्लैक है, মানে কি কৈছো আৰু মানে নোৱাৰিছো ইমানকে দেই। মানে এই দোকানখন ইয়াতে আছে দেই, আহিলে মানে বিৰাট ধুনীয়া ধুনীয়া 100 টকাত বহুত ভাল ভাল বস্তু পোৱা যায় দেই। ইয়াত আহিবা আৰু ইয়াৰ পৰা লৈ যাবা দেই। এতিয়া আগত আমি আৰু কিবা কিবি দেখুৱাই, এইটো ৰেছ দেখিছেনে নাই? ৰেছ 100 টকা দেই, মাত্ৰ 100 টকাহে। 100 টকাত বিৰাট ভাল ভাল বস্তু পায়, মানে কেনেকুৱা পুতলা লাগে আপোনাক, মানে কৈছোঁ নহয় বিৰাট ধুনীয়া ধুনীয়া। আহিবা, ইয়াৰ পৰা পুতলা চুতলা ল'লে ইয়াৰ পৰা ল'বা। বাইৰ প্ৰাইচ 100 টকা ন, চব ন একদম চব, মানে যি লাগে 100 টকাত পাই যাবা, মানে বিৰাট ধুনীয়া ধুনীয়া বস্তু ইয়াত। তোমালোকে ইয়াত আহিবা, বেলেগত নাযাবা। মই কৈছোঁ নহয় বিৰাট ধুনীয়া এখন ইয়াত। এতিয়া আগত দেখিলা নাই, এইটো মানে অকল ইয়াত অকল দামী দামী বস্তুহে আছে শুনলা। মানে গাইছ কেছে হো, মানে ইয়াৰ প্ৰাইচটো কেনেকুৱা? নাম্বাৰ স্কেপ কৰিব লাগে ইয়াত, মানে লটাৰী খেলৰ নিচিনাকৈ দেই। ইয়াত মানে লটাৰী, মানে আপোনাৰ ভাগ্যত যদি থাকি যায় নহয়, ইয়াত টিকেট কাটিব একদম মানে ধুনীয়া, আৰু টেনশ্যন নাই। কিবা এটা যদি ফটককৈ লাগি যায় নহয়, ভাগ্য খুলি গ'ল আৰু বিদ্যা কৈছোঁ। এই দোকানটো আছে ইয়াত, লেপটপ চেপটপ যি লাগে চবেই আছে, জাষ্ট কুপন কাটিব লাগে আৰু বাছ হৈ গ'ল। কাটিম বাৰু এতিয়া নাই, আগতে ভিডিঅ'খিনি গোটাইখিনি দেখুৱাই লওঁ, তাৰপিছত আহি এটা কাটি যাম। মই ভাগ্যখন চাই লওঁ। তো ফ্ৰেণ্ডছ, মই একেবাৰে মানে একদম লাষ্ট গলিত আহিছোঁ, আৰু লাষ্ট গলিত যিকেইটা দোকান দেখিছে, আৰু মই একদম লাষ্ট গলিত আছোঁ। এতিয়া আপোনালোকে দেখিছে এই লাষ্ট গলিত মানে লাগতিয়াল বস্তুবিলাকৰ দোকান আছে, আৰু বেলেগ নাই দেই। ইয়াত বহুত ধৰণৰ ঘৰৰ ব্যৱহাৰৰ কাৰণে যি লাগে আপোনাক, বেলনাও আছে দেই। মানে বেলেগ অকল ফুলৰ দোকান, মানে এইডোখৰতহে ভাল লাগিলে মোক, দেখিছেনে নাই? চিনেৰী দেখিছেনে নাই? অকল ফুল দেখিছা, বিৰাট ধুনীয়া, বিৰাট ভাল পাইছোঁ বোলা। মানে ইফালে যিমান কেইখন দোকান আছে গোটেইকেইখন অকল ফুলৰহে দোকান। লাষ্ট গলি ইফালে, এইটোও লাষ্ট গলি, ইফালে নাই আৰু এইকেইখনে দোকান আছে। আৰু ইয়াত পোৱা যায় আমাৰ অসমীয়া গামোচা, আৰু বুজা। ধুনীয়া ধুনীয়া ফুল পোৱা যায় দেই ইয়াত, দেখিছা? বিৰাট আমাৰ অসমীয়া জাপি, আকৌ আমাৰ জাপি দেখিছা নাই কিমান ধুনীয়া, লৈ ল'বা দেই। মই নলওঁ বাৰু এতিয়া, দেখিছে গোটেইখিনি দেখুৱাই দিলোঁ দেই। এতিয়া মই ইফালে মন্দিৰৰ ভিতৰত যাম, মন্দিৰৰ ভিতৰত গৈ কিবা কিবি